So hello everyone, welcome to my another video. আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু এয়া মই আজি ডিউটিৰ পৰা আহি মেলি ওলাই আছো আমি দুইজনী বা এজনী ঘৰত যাব কাৰণে যোৱাৰ আগতে ভাবিল আমাৰ এইখিনিতে ফুলনি বাগিচা আছে আপোনালোকক এবাৰ দেখাই দিও এইখিনি আমাৰ ৰুমটো পা ওলাই আহিয়ে ফুলনি বাগিচা দেখিছেনে আৰু আমি এতিয়া এনেকৈ ধুনীয়াকৈ গৈ আছো বহুত দিনৰ পৰা মাতি আছিলে হেনো তাইক তো সেইটো কাৰণে মই যাবলৈ তাই অফিচৰে কলিগ হয় আৰু সেইটো কাৰণে আৰু এইটো হৈছে বাজনী ভাগৰ কিউট বাচ্চাটো তাৰ নাম হেনো ধ্যান ইমান কিউট খোৱাৰ পৰা উঠি পেলাই আমাৰ লগত ইয়াক খেলিবলৈ লাগিছে মোৰ লগত ধুনীয়াকৈ পুৰা কান্দাতে শুই গৈছে আৰু তাক চশমাযোৰ লাগে বাৰে প্ৰতি মোৰ চশমাযোৰ ভালে চাই আছিলে তাৰপিছতে কিন্তু মই নিদিলোঁ আৰু কাৰণ সৰু ল'ৰা ছোৱালী ন পেলাই দিলে অকণমান দিগদাৰ হৈ যাব পাৰে সেয়া পিন্ধিম বুলি কৈছে হ'বলা কি আৰু এনেকৈ আজি ভাল লাগিলে বহুত এইফালে তাই ল'বলৈ ধৰিলে এইবাৰ বাচ্চা চশমাযোৰ খুজি আছে আকৌ সি সেইটো কাৰণে তাই আকৌ দিছে কিন্তু দিবলৈ ভয়ো লাগে নহয় জানো যিমান জিৰলৈ আমাৰতো চশমাটোৱেই কাম কেনেবাকৈ যদি পৰি যায় চেছে আৰু এতিয়া এয়া সি এইবাৰ কাণফুলি তাইলে কি লাগে কাণফুলি লাগে নেকি তোমাক কাণফুলি লাগে ধ্যান ধ্যান আৰু এইফালে বাজনী আমাৰ কাৰণে পিজ্জা অৰ্ডাৰ দিলে খালোঁ তাৰপিছতে অকল পিজ্জাই আমাক কেইবিধ ঢেৰ খোৱালে আজিলৈ মই ভিডিঅ' এইখিনিতে সামৰণি মাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে এটা লাইক কৰি দিব থেংক ইউ